চেনেল। বেংকত আহিছিলোঁ, বেংকৰ পৰা এতিয়া ওলাই লৈ এনেই চিৰিৰ ওচৰত অলপ ৰখিছোঁ। এতিয়া ওপৰৰ ফালে গৈ আছোঁ। মৰ্ণিঙতে আহা, ডিউটি আহিছিলোঁ, ডিউটি ছুটি কৰি দেউতাৰ দোকানত অলপ বহিলোঁ। দেউতাৰ দোকানৰ পৰা বেংকত অলপ কাম আছিলে, বেংকত সোমালোঁ। সোমাই লৈ মানে KYC লাগি আছিলে, মাৰ পাছবুকখন KYC দিলোঁ। তাৰপিছত এতিয়া সময় পাইছোঁ, এতিয়া কিবা এটা খাম, খাই লৈ ঘৰ যাম আৰু। অলপ ওপৰৰ পৰা আহি লওঁ। এয়া চাওক, ওপৰৰ পৰা ঢেকীয়াজুলি টাউনখন অকণমান। এয়া চাওক, এইফালে এইটো ইফালে খানা। পুৰা ৰ'দ পৰি আছে, ক্লিয়াৰ দেখা নাযায়। হাই, নাই এনেই নামি উঠি আৰু এনেই আছোঁ। ঐ ভোক লাগিছে, কিবা খোৱাবি। ওপৰৰ পৰা চাই ভালেই লাগে। এতিয়া যাওঁ, কিবা এটা খাই লওঁ। চৰি, পাহৰিছিলোঁ, মোক তামোল ল'ব দিছিলে। ওচৰৰ বৌজনী ফোন কৰি কৈছিলে, এতিয়া তামোল লৈ যাওঁ। এয়া তামোল লৈ লওঁ। 14টা দি দিয়া, চাই দিয়া যে যাতে বেয়া নোলায়। এতিয়া মাৰ্কেটৰ পৰা ওলালোঁ, ঘৰত যাম আৰু। এতিয়া আহিলোঁ, চাওমিন খাম, বনাব দিছোঁ। মই এনেকৈ অকলেই খাবলৈ প্ৰায়ভাগ লগ কম পাওঁ, কাৰণ মই বেছিভাগ টাইম অকলেই থাকোঁ। টাউনত থাকিলে দোকানত থাকোঁ, দোকানততো ওচৰ চুবুৰীয়া লগবোৰ পাওঁ, তথাপিও প্ৰায়ভাগ টাইম মই অকলেই থাকোঁ। সেইকাৰণে হোটেলত সোমালে অকলেও সোমাব লাগে। মাৰ্কেটত থাকিলে লগৰ এজন আছে, একেলগে বেলেগ চাইডত মাৰ্কেটৰ বাহিৰে বেলেগ জেগাত থাকিলে অকলেই খাব লাগে, কাৰণ লগ প্ৰায়ভাগ নাথাকেই মোৰ লগত। আনন্দ হোটেলত সোমাইছোঁ। মোৰ কিন্তু ফাষ্টফুডত খাই ভাল লাগে, তাত চুজি পোৱা যায় ন। মই চাওমিনটো খাই লওঁ এতিয়া। চাওমিনটো খাই লওঁ, তাৰপিছত লগ পাইছোঁ। খাই হৈ গ'ল, এতিয়া যাওঁ। এয়া হোটেলটো, আনন্দ হোটেলত সোমাইছিলোঁ। খাই টেষ্টি লাগিলে চাওমিনটো। আহি শিঙৰি গেট পাই গ'লোহি আৰু। চাইকেল চলাই আহোঁতে ভিডিঅ' কৰি অহা নাই, ভয় লাগে ন, গাড়ী মটৰৰ সংখ্যা যিমানহে। এয়া চাওক, পিছফালে খৰি আনি আছে। কিন্তু আমাৰ ঘৰৰ ওচৰতো বাগান আছে, ময়ো যাওঁ দেই কেতিয়াবা, মিছা কৈ লাভ নাই, ময়ো যাওঁ। বাগানত গৈ কিন্তু বহুত বেছি ভাল লাগে। এয়া চাওক ৰাস্তাটো। ৰাতিপুৱা 9:44 ওলাইছোঁ, এতিয়া 4:05 হ'ল। এতিয়া ঘৰ আহিছোঁ, আকৌ বোলে ভূতপৰা যাব আছে। এনেকেই দিনটো ঘূৰি ঘূৰিয়ে টাইম পাছ হৈ যায় মোৰ। ডিউটি গ'লোঁ, ডিউটিৰ পৰা আহি আকৌ ফাৰ্ষ্ট গ'লোঁ ডিউটিৰ পৰা আকৌ দেউতাৰ দোকানৰ পৰা কিবা কিবি খালোঁ। খাই বৈ আকৌ দোকানৰ পৰা আকৌ বেংকত সোমালোঁ, বেংকৰ পৰা বজাৰ কৰিলোঁ অলপ, বজাৰ কৰি এতিয়া ঘৰ আহি আছোঁ। আকৌ ঘৰ আহিছোঁ, মায়ে ফোন কৰিছে ভূতপৰা যাব আছে বোলে। এনেকেই দিনটো ঘূৰি ফুৰিব লাগে মই। ঘৰ গৈয়ে নাপালোঁ, আধা ৰাস্তাৰ পৰাই ঘূৰি আহিলোঁ, মাক বজাৰটো দিলোঁ আৰু। এতিয়া আকৌ ভূতপৰা গৈ আছোঁ। এতিয়া ধানৰ মিলত সোমাম, ভুচি ল'বলৈ দিছে ওচৰৰ খুৰী এজনী। এতিয়া ধানৰ মিলত আহিলোঁ, লাজো লাগে, কোনো এজন লেডিজো নাথাকে আৰু নাহোঁ কেতিয়াও। ওচৰৰ খুৰী এজনী হঠাতে ক'লে নিনিলেও এতিয়া বেয়া পাব।
ইয়াৰ পৰা আগতে ইয়াত চেয়াৰ মিল আছিলে কেতিয়া ধানৰ মিল বনালে গমেই নাপাওঁ নাই কমো 3 মাহমান হৈছে গম পোৱা মই কিন্তু কেতিয়া বনালে গমেই নাপাওঁ আগতে কিন্তু চেয়াৰ মিল আছিলে কিন্তু ৰাগহে পাতে নাপাতে ঠিক নাই এই ক'ত পাতিব নাপাতে চাগে আকৌ বোলে কাৰ্ফিউ দিছে 11টাৰ পৰা এনেই ৰাস নাপাতক বুলি এইবোৰ কৰি আছে নেকি আপুনি নাচিবনে নাই হয় 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 টকাত বিক্ৰী কৰিম না সেইকাৰণে নিনো আৰু এতিয়া আকৌ ফাৰ্মাচী আহিলোঁ মাৰ কেঁচৰ ঔষধ ল'ব দিছে এতিয়া আকৌ ম'ম' খাই লওঁ ঘৰত আহি ম'ম' খাইছোঁ এতিয়া আকৌ ম'ম' খালোঁ পুৰা জ্বলা লাগিলে আকৌ হোটেলত সোমালোঁ ৰোল এটা বনাব দিছোঁ আকৌ এটা বুধবৰা হোটেল এখনত সোমালোঁ ৰোল এটা অৰ্ডাৰ দিছোঁ বনাবৰ কাৰণে নাখাওঁ ঘৰত লৈ যাম আৰু এতিয়া মই কচুৰি এটা খাই লওঁ সেইটো খাই লওঁ এতিয়া আকৌ মিষ্টি এটা ল'লোঁ খাই লওঁ চাটনিটোৰ লগত খাই ভাল লগা নাই সেইকাৰণে মিষ্টি এটা ল'লোঁ চিংৰা ল'লোঁ 2টা এতিয়া আকৌ জলকীয়া ল'লোঁ দাদাৰ তাত ইমান দাম কিয় বস্তুবোৰৰ ইমান দাম কিয় বস্তুবোৰৰ এতিয়া আকৌ মাছ ল'লোঁ কি বেছি আছে এতিয়া মাছ ল'লোঁ মাছ লৈ ঘৰ গৈ আছোঁ এতিয়াহে ঘৰ যাম এতিয়া চিধা ঘৰ যাম ক'তো সোমাই নকৰোঁ আৰু বহুত ঘূৰিলোঁ দিনটো ঘূৰিলোঁ মানে কামতে ঘূৰিছোঁ ডিউটি গ'লোঁ এনেকৈ দোকান চোকান কিবা কিবি বজাৰ চজাৰ কৰোঁতে এতিয়া সন্ধিয়া হৈ গ'ল ভূতপাথ চেণ্টাৰত যেতিয়া ম'ম' খাইছিলোঁ তাতে এখন কাজিয়া হৈ আছিলে ইমান ভয় লাগিছিল পূৰা স্পীড খাইছোঁ আৰু জ্বলা লাগিছে সেইকাৰণে ছাইডত লাগি গৈছে যে স্পীড খোৱাৰ কাৰণে পূৰা জ্বলা লাগিছে মোৰ অলপ চৰ্দি হৈ আছে আমি সন্ধিয়া আহি ইয়াতে খেলোঁ অলপ যেতিয়া সময় পাওঁ এতিয়াতো ডিউটি ছুটি আছে এতিয়াতো সময় নাই আৰু এতিয়া সৰু সৰু বাচ্চা কেইটামান খেলি আছে এয়া চাওক হৈ গ'ল এতিয়া লগৰ এজনীক পালোঁ দেখাওঁ সেইটো এয়া চাওক হাই ক হাই লগৰজনী পালোঁ কথা পাতোঁ বাৰুতে অলপমান কথা পাতোঁ তেনেহ'লে এতিয়া ভিডিঅ'টো খাব